ব্ৰহ্মপুত্ৰৰ পাৰৰ এই ঐতিহাসিক চহৰ গুৱাহাটী, যি চহৰে বুকুত কঢ়িয়াই লৈ ফুৰে হাজাৰটা কাহিনী। কোলাহলপূৰ্ণ এই চহৰখনৰ মাজতেই এনে এটা স্থান আছে, য'ত সোমাই পৰিলে চহৰৰ সকলো ব্যস্ততা যেন থমকি ৰয়। এক গভীৰ নীৰৱতাই আমাক আৱৰি ধৰে। এয়া কেৱল এটা পৰ্যটনস্থলী নহয়, এয়া অসমৰ ইতিহাসৰ আটাইতকৈ বেদনাদায়ক আৰু গৌৰৱময় অধ্যায়ৰ এক জীৱন্ত দলিল। শ্বহীদ প্ৰণামো তোমাক। নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত হৈছোঁ গুৱাহাটীৰ আটাইতকৈ নতুন আৰু আটাইতকৈ আকৰ্ষণীয় স্থান শ্বহীদ স্মাৰক ক্ষেত্ৰ। মোৰ পিছফালে থকা এই স্তম্ভটো আৰু তাৰ ভিতৰত থকা সংগ্ৰহালয়টোত এনে কিছুমান কথা লুকাই আছে, যিখিনি কথা প্ৰতিজন অসমীয়াই জনাটো খুবেই প্ৰয়োজন। 855জন অসম সন্তানৰ কেঁচা তেজৰ ইতিহাস, যিয়ে চিৰদিনৰ কাৰণে অমৰ কৰি ৰাখিব আমাৰ স্বাভিমানক। এয়া কেৱল এটা পৰ্যটনস্থলী নহয়, আমাৰ প্ৰতিজন অসমীয়াৰ এক আৱেগ। গতিকে আহক আজিৰ এই ভিডিঅ'টোৰ যোগেদি আমি সকলোৱে এই শ্বহীদ স্মাৰক ক্ষেত্ৰখন দৰ্শন কৰোঁ। যেতিয়া আপুনি ইয়ালৈ সোমাই আহিব, প্ৰথমেই আপোনাৰ চকু স্থিৰ হ'ব এই মূল স্তম্ভটোত। ইয়াৰ ডিজাইনটো সঁচাকৈ অসাধাৰণ। এই স্মাৰক স্তম্ভটো প্ৰায় 225 ফুট ওখ। এই স্তম্ভটোলৈ যদি আপুনি ভালদৰে লক্ষ্য কৰে, ইয়াৰ মাজভাগত নেট বা জালি কটা বগা ৰঙৰ এক সুন্দৰ গাঁথনি আছে, যিটো ওপৰলৈ গৈ এটা ফুলৰ কলিৰ দৰে মেল খাইছে। আৰু আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল, এই স্তম্ভটো যিটো আধা গোলাকাৰ নীলা ৰঙৰ গম্বুজৰ ওপৰত থিয় হৈ আছে, সেই নীলা ৰঙে আকাশ আৰু শান্তিৰ বাৰ্তা কঢ়িয়ায়। ইয়াৰ কাষৰ এই দানা বা পাখিকেইখনে বুজায় যে সমগ্ৰ অসমবাসীয়ে নিজে হাতযোৰ কৰি আই অসমী সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনাইছে। এই স্মাৰক ক্ষেত্ৰখন কেৱল আধুনিক স্থাপত্যৰ চানেকি নহয়, ই আচলতে এখন ইতিহাসৰ মুক্ত বিদ্যালয়। 1979 চনৰ পৰা 1985 চনলৈ সেই 6টা বছৰত সমগ্ৰ অসম কঁপি উঠিছিল বিদেশী বহিষ্কৰণৰ আন্দোলনত। আই অসমীৰ অস্তিত্ব, আমাৰ ভাষা আৰু আমাৰ জাতিক সুৰক্ষিত কৰিবলৈ সাজু হৈছিল হাজাৰ হাজাৰ ডেকা গাভৰু। সেই ঐতিহাসিক অসম আন্দোলনত প্ৰায় 855গৰাকী অসম সন্তানে নিজৰ প্ৰাণ আহুতি দিছিল। ছাত্ৰ নেতা সৰ্গেশ্বৰ তালুকদাৰ আছিল এই আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ। এই হল অফ ফেমৰ ভিতৰত সোমালে প্ৰতিজন শ্বহীদৰ মুখবোৰ আমাৰ চকুৰ সন্মুখত ভাহি উঠে। বহু শ্বহীদৰ ফটো উপলব্ধ নাছিল যদিও তেওঁলোকৰ পৰিয়ালৰ বৰ্ণনা অনুসৰি এই মূৰ্তিসমূহ সজীৱ কৰি তোলা হৈছে। ইয়াত থকা প্ৰতিটো নাম আমাৰ একোটা গৌৰৱময় অধ্যায়। তেন্তে আহকচোন আমি এতিয়া এই সংগ্ৰহালয়টোৰ ভিতৰলৈ সোমাই গৈ তাত থকা শ্বহীদসকলৰ মূৰ্তিসমূহ চাওঁ আৰু আপোনালোকৰ অঞ্চলৰ কোনজন অসম আন্দোলনৰ শ্বহীদ আছিল কমেণ্টত জনাবচোন।
আৰু এইজন শ্বহীদ চাওক ফুলসিং ডেকা মিকিৰ গাঁও 12 পূজা মোৰ নিজৰ গাঁৱৰ এজন শ্বহীদ তেখেতক মই শ্ৰদ্ধা জনাইছোঁ সকলোকে শ্ৰদ্ধা জনাইছোঁ যেহেতু নিজৰ গাঁৱৰ এজন দেখিছোঁ মনটো ভাল লাগিছে মোৰ যেহেতু মোৰ 12 পূজিয়াত ঘৰ গতিকে 12 পূজিয়াৰ এজন শ্বহীদক মই প্ৰণাম জনাইছোঁ ভাল লাগিছে দেখি ইয়াৰ উপৰিও ইয়াত প্ৰায় 500 আসনযুক্ত এটা বিশাল প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে য'ত অসম আন্দোলনৰ তথ্যচিত্ৰ দেখুওৱা হয় আৰু সন্ধিয়াৰ সময়ত ইয়াত এটা বিশেষ লাইট এণ্ড সাউণ্ড শ্ব'ৰো ব্যৱস্থা আছে য'ত পোহৰ আৰু শব্দৰ মাধ্যমেৰে অসমৰ ইতিহাস জীৱন্ত হৈ পৰে যেহেতু আমি দুপৰীয়া সময়ত গৈছিলোঁ সেয়ে আমি সন্ধিয়ালৈ উপস্থিত থাকিব নোৱাৰিলোঁ তাৰোপৰি ইয়াত এটা মেডিটেশ্যন হল বা ধ্যান কক্ষ আছে যদি আপুনি জীৱনৰ ব্যস্ততাৰ মাজত অলপ মানসিক শান্তি বিচাৰে তেন্তে ইয়াত কিছু সময় নীৰৱে বহিব পাৰে ইয়াত জ্বলি থকা শ্বহীদ প্ৰণাম জ্যোতি অৰ্থাৎ চিৰন্তন শিখাই আমাক সদায় সোঁৱৰাই থাকিব যে ত্যাগ কেতিয়াও বৃথা নহয় ভাবি চাওকচোন সেই অসম আন্দোলনৰ সময়ৰ কথা সেই 855 জন শ্বহীদে তেওঁলোকৰ নিজৰ ঘৰখন নিজৰ পৰিয়ালটোক পাহৰি একমাত্ৰ অসমৰ স্বাৰ্থত বুকুত গুলি পাতি লৈছিল আমি আজি প্ৰতিজন অসমীয়াই নিজকে এবাৰ সুধিছো আছিল যে আমি তেওঁলোকৰ সেই ত্যাগৰ উচিত মূল্য দিব পাৰিছোনে আৰু তেওঁলোকৰ সপোনৰ অসমখন আমি গঢ়িব পাৰিছোনে সময় সলনি হ'ব প্ৰজন্ম সলনি হ'ব কিন্তু এই বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰই আমাৰ অনাগত হাজাৰটা প্ৰজন্মক কৈ যাব যে নিজৰ ভাষা নিজৰ মাটি আৰু নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ অসমীয়া জাতিয়ে কেনেকৈ সংগ্ৰাম কৰিছিল গতিকে বন্ধুসকল আপোনালোকে যদি এতিয়াও এই ঠাইখনলৈ অহা নাই তেন্তে পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে এবাৰ নিশ্চয় আহিব কেৱল ফটো উঠিবলৈ নহয় আমাৰ ইতিহাসক অনুভৱ কৰিবলৈ আহিব যেতিয়া আপুনি শ্বহীদ স্মাৰক ক্ষেত্ৰখনৰ ভিতৰত খোজ কাঢ়িব বা ইয়াৰ ভিতৰত থকা সংগ্ৰহালয়টোত আপুনি প্ৰৱেশ কৰিব তাৰ ভিতৰত থকা শ্বহীদসকলৰ স্থাপত্যই সোঁৱৰাই দিব একোটা জীয়া কাহিনী মোৰ পিছফালে থকা সেই সুউচ্চ বগা স্তম্ভটোৱে সোঁৱৰাই দিয়ে যে সেই শ্বহীদসকলৰ সপোন কিমান ওখ আৰু পবিত্ৰ আছিল শেষত এই আটকধুনীয়া শ্বহীদ স্মাৰক ক্ষেত্ৰখন নিৰ্মাণ কৰাৰ কাৰণে আমাৰ চৰকাৰখন সঁচাকৈ ধন্যবাদৰ পাত্ৰ খুব সুন্দৰকৈ তেওঁলোকে প্ৰতিটো দিশ চালি চাই নিখুঁতভাৱে নিৰ্মাণ কৰিছে আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ